নমস্কাৰ। আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ জীৱনত কিছুমান সৰু সৰু পৰিৱৰ্তন যদি আপুনি কৰে তেন্তে আপোনাৰ জীৱনলৈ আহিব পাৰে ডাঙৰ পৰিৱৰ্তন। এটা কাহিনীৰে আপোনালোকক আজি এই বিষয়টো মই বুজাব খুজিম। গ্ৰেট ব্ৰিটেইন সকলো ক্ষেত্ৰতে আগবঢ়া বিশ্বৰ উন্নতশীল দেশ। ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া, কি ফুটবল, কি ক্ৰিকেট বা বিভিন্ন এথলেটিক্স সকলোতে তেওঁলোক আগবঢ়া। কিন্তু 1908 চনতেই আৰম্ভ হোৱা গ্ৰেট ব্ৰিটেইনৰ সাইক্লিষ্ট অৰ্থাৎ চাইকেল আৰোহীসকলে বিশেষ সুনাম অৰ্জন কৰিব পৰা নাছিল। তেওঁলোকে 100 বছৰ ধৰি কষ্ট কৰিছে, কিন্তু তেওঁলোকে সফলতা লাভ কৰিব পৰা নাই। কেৱল এটা অলিম্পিক মেডেলতে তেওঁলোক সন্তুষ্ট হৈ আছিল। কিন্তু 100 বছৰৰ পিছত তেওঁলোকলৈ আহিল বিৰাট সফলতা। কেনেকৈ আহিল সেই বিষয়ে আজি আপোনালোকক ক'ম। 1997 চনত গ্ৰেট ব্ৰিটেইনৰ সাইক্লিষ্ট দলটোৰ বাবে এজন নতুন সঞ্চালক অনা হ'ল। তেওঁ প্ৰদৰ্শন চাব। তেওঁৰ নাম ডেভ ব্ৰেলছফৰ্ড। ডেভ ব্ৰেলছফৰ্ডে বিশেষ একো পৰিৱৰ্তন কৰা নাছিল, কিন্তু সাইক্লিষ্ট দলটোৰ সৰু সৰু কিছুমান পৰিৱৰ্তন কৰাইছিল আৰু তাৰ পিছতে আহিছিল ডাঙৰ সফলতা। কি পৰিৱৰ্তন কৰাইছিল জানেনে? সাইক্লিষ্ট দলটোৰ প্ৰথম চাইকেলৰ ছিটটো অলপ আৰামদায়ক কৰি তুলিছিল। ব্ৰিটেইনত কুঁৱলী থাকে, পথবিলাক পিছল হৈ থাকে, গতিকে পিছল নহ'বলৈ চাইকেলৰ চকাত বিশেষ এবিধ ৰাসায়নিক পদাৰ্থ মিহলি কৰিছিল। হাতবোৰ নিপিচলিবলৈ কিদৰে ধুব লাগে তাৰ অনুশীলন কৰাইছিল। ধূলি মাকতিৰ পৰা সাৰিবলৈ কি কৰিব লাগে তাৰ অনুশীলন কৰাইছিল। সৰু সৰু বহু পৰিৱৰ্তন কৰাইছিল আৰু তাৰ পিছত আহিছিল বৃহৎ পৰিৱৰ্তন। কিয়নো এনেকুৱা এটা দুৰ্যোগপূৰ্ণ সময় গৈছে ব্ৰিটেইনৰ সাইক্লিষ্টসকলৰ বাবে। ইউৰোপৰ ডাঙৰ ডাঙৰ চাইকেল কোম্পেনীয়ে তেওঁলোকক চাইকেল বিক্ৰী কৰিব নোখোজে, কিয়নো তেওঁলোকে চাইকেল চলাই যদি সেয়া এডভাৰটাইজ কৰে তেন্তে সেই চাইকেল কোম্পেনী লাভ নহ'ব, বৰঞ্চ লোকচান হ'ব, কিয়নো বিফল হোৱা চাইক্লিষ্টৰ জৰিয়তে তেওঁলোকে প্ৰমোশ্যন বিচৰা নাছিল। কিন্তু ডেভ ব্ৰেলছফৰ্ডে যি সৰু সৰু পৰিৱৰ্তন কৰালে তাৰ ফলত আহিল ডাঙৰ পৰিৱৰ্তন। কি পৰিৱৰ্তন আহিল শুনক। 2008 চনৰ বেইজিং অলিম্পিকৰ চাইক্লিঙৰ বিভিন্ন শাখাত 60%তকৈও অধিক পদক দখল কৰিবলৈ সক্ষম হ'ল ব্ৰিটেইনৰ চাইক্লিষ্টসকলে। 2007 পৰা 2017 ভিতৰত বিশ্বৰ বিভিন্ন 178খন ডাঙৰ ডাঙৰ চাইক্লিঙৰ প্ৰতিযোগিতাত সকলোবোৰ পদকৰ অধিকাংশই আজৰি আনিবলৈ সক্ষম হ'ল ব্ৰিটেইনৰ চাইক্লিষ্টসকলে। তাৰ ভিতৰত আছিল টুৰ দা ফ্ৰান্সৰ দৰে চাইক্লিঙৰ বৃহৎ প্ৰতিযোগিতাখনত কেইবাটাও খিতাপ জয়। কিন্তু বিগত 100 বছৰত তেওঁলোকে টুৰ দা ফ্ৰান্সৰ এটাও খিতাপ জয়ী হ'বলৈ সক্ষম হোৱা নাছিল। অৰ্থাৎ ডেভ ব্ৰেলছফৰ্ডে তেওঁলোকৰ জীৱনৰ তেওঁলোকৰ অনুশীলনত সৰু সৰু কিছুমান পৰিৱৰ্তন কৰালে, তাৰ ফলত তেওঁলোকে লাভ কৰিলে ডাঙৰ সফলতা। গতিকে আপুনিও যদি আপোনাৰ জীৱনত ডাঙৰ সফলতা বিচাৰিছে, আগুৱাই যাব বিচাৰিছে, তেন্তে জীৱনশৈলীত কিছুমান সৰু সৰু পৰিৱৰ্তন কৰক, সৰু সৰু ভুলবোৰ নিতৌ শুধৰোৱাৰ প্ৰয়াস কৰক। দেখিব এবছৰৰ ভিতৰত আপোনাৰ জীৱনলৈ আহিছে ডাঙৰ সফলতা। গতিকে জীৱনটো উদযাপন কৰক। ধন্যবাদ।